আমি স্কুলত পঢ়ি থকা সময়ত অসমীয়া বিষয়ৰ প্ৰশ্নকাকতত ৰচনা লিখিবলৈ দিওঁতে এটা বিষয় দেখা মনত পৰেনে মহাপুৰুষৰ জীৱনী। তাত মই প্ৰায়েই লিখিছিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে। আৰু গুৰুজনাৰ বিষয়ে লিখিবলৈ লওঁতে মই এটা বাক্য লিখা আজিও মনত পৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামে ঠাইত। সেই নগাঁও জিলাৰ বৰদুৱাৰ আলিপুখুৰী নামৰ ঠাইখনৰ সৈতে সৰুৰে পৰাই কিবা যেন এক আত্মীয়তা গঢ় লৈ উঠিল। সৰুতে মনতে ভাবি থৈছিলোঁ যে কেতিয়াবা হ'লেও এই ঠাইখনলৈ যাবলৈ সুবিধা পোৱাহেঁতেন, আৰু দেৰিকৈ হ'লেও সেই সুবিধা মোৰ ওচৰলৈ আহিছিল। 2023 চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত আমি উপস্থিত হৈছিলোঁগৈ মহাপুৰুষজনাৰ জন্মস্থানত। সেই ঠাইত উপস্থিত হৈ কিবা এক বুজাব নোৱাৰা প্ৰশান্তিত মন প্ৰাণ ভৰি পৰিছিল। এনে লাগিছিল মহাপুৰুষজনাৰ আদৰ্শক যেন আজিও বৰদুৱাবাসীয়ে জীয়াই ৰাখিছে। ইমান দিনে মনতে পুহি ৰখা আশা পূৰণ হোৱাৰ বাবে নেদেখাজনক অশেষ ধন্যবাদ। কেইখনমান ফটো আৰু ভিডিঅ'ৰ জৰিয়তে সেই দিনটোৰ সময়খিনি সাঁচি ৰাখিলোঁ। ধন্যবাদ।